আৰু বালিৰ প্ৰয়োগ কৰা নাছিল কিন্তু ইয়াত হাঁহকণী আৰু মাটিমাহ এনেকুৱা কিছু বস্তু গুড় এনেকুৱা কিছু বস্তু ইউজ কৰি খুব সুন্দৰ কিবা এটা কৈ দিয়া ঠিক ঠাক বহুত বছৰ মূৰত আহিছো কাৰেংঘৰত আহি আমি এতিয়া উপস্থিত হৈছোহি আৰু আপোনালোক সম্পূৰ্ণ কাৰেংঘৰৰ গোটেইখিনি বস্তু দেখাম চাব বৰ্তমান আমি কাৰেংঘৰৰ মাজমজিয়াত আহি উপস্থিত হৈছোহি আৰু কাৰেংঘৰত এতিয়া যিহেতু সব অনলাইন টিকেট কৰিব লাগে ইয়াতে মোৰ লগৰটোৱে অনলাইন টিকেটৰ প্ৰচেছিং কৰি আছে মই ভাবিছোঁ এটা ভিডিঅ'টো কৰি লওঁ চ' মই ভিডিঅ'টো কৰি আছোঁ সেই অনলাইন টিকেটৰ প্ৰচেছিংটো কাম কৰি হওক তেতিয়ালৈকে তাৰপিছত আমি কাৰেংঘৰৰ ভিতৰত যাম কাৰেংঘৰৰ দৃশ্যটো দেখাম আপোনালোকক চাই থাকক 1947 চনৰ পিছৰ পৰা যিহেতু কাৰেংঘৰ ভাৰত চৰকাৰৰ আণ্ডাৰত আছে গতিকে টিকেটৰ যোনটো মূল্য সেইটো ভাৰত চৰকাৰৰ ফাউণ্ডত ডাইৰেক্টলি গুচি যায় এনেকৈ গ'লে এইটো ছাইডত এনেকৈ বাউণ্ডেৰী মাৰি থৈ দিছে বঢ়িয়াকৈ বাউণ্ডেৰীটো মাৰি থৈ দিছে আৰু সেয়া ভিতৰত কাৰেংঘৰ আপোনালোকৰ শিৱসাগৰৰ কীৰ্তিচিহ্ন আহোম ৰজাৰ কীৰ্তিচিহ্ন কাৰেংঘৰ এয়া দোকান বজাৰবোৰ থাকে অনলাইন টিকেটৰ চিষ্টেমটো অলপ বেয়া বহুত সময় যুঁজিব লাগে অনলাইন টিকেটৰ কাৰণে তাৰপিছতে টিকেট হৈ যায় আৰু মেইন গেট এখনে টিকেট হোৱাৰ পিছত গেট অপেনিং হ'ব এইটো কাৰেংঘৰ আমাৰ চাওঁ টিকেটৰ কি কাম চলি আছে এয়া কাৰেংঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ কাউণ্টিঙত কিন্তু ভিডিঅ' কৰিব নিদিলে অলপ বেয়া লাগিল দুখ লাগিল ভাবিছিলোঁ টিকেটৰ প্ৰচেছখিনি আপোনালোকক দেখাওঁ যোনে আহিম বুলি ভাবিছে টিকেটৰ বহুত জামালা কিন্তু চব টিকেট অনলাইনে কৰিব লাগে অনলাইন চিষ্টেমটো অলপ লেতেৰা হয় তাততো আমি অনলাইন টিকেট কৰিব নোৱাৰিলোঁ কাৰণে চেণ্ট্ৰেলৰ যোনটো তাত আমি সোমাব নোৱাৰিলোঁ অফলাইন টিকেট কৰিয়ে সোমালোঁ উপায় নাই এতিয়া কাৰেংঘৰত আমি আহি উপস্থিত আছোঁ এতিয়া অনলাইন টিকেট কৰিলোঁ এতিয়া আহক ভিতৰৰ বস্তুখিনি দেখোঁ ফাইনেলি আমাৰ এয়া কাৰেংঘৰৰ এটা খুব মনোমোহা দৃশ্য শিৱসাগৰৰ কীৰ্তিচিহ্ন শিৱসাগৰৰ পৰিচয় কাৰেংঘৰ ৰংঘৰ এইটো চবেই জানে গতিকে আমি আহি কাৰেংঘৰত উপস্থিত আহক গোটেইখিনি বস্তু দেখাওঁ এইবোৰ বৰ্তমান দিনৰ নহয় ইয়াত মই জানামতে ইয়াত আগতে কি আছে যেতিয়া আহোম ৰজাৰ দিনত ইয়াতে এইটো লাইটৰ নিচিনা কিবা এটা ব্যৱস্থা কৰি পেলাই ইয়াতে জ্বলাই থৈ এনেকৈ থোৱা আছিল চ' এইটো কাৰণে এইটো পোহৰটো এইটো মানে যিহেতু আগৰ দিনৰ লাইটৰ ব্যৱস্থাটো নাছিল সেই ব্যৱস্থাটো এইটো এতিয়া কিন্তু এই পাথৰৰ পৰা যেনেকৈ এইটো কাটিছে এইটো বহুত ভাল লাগে আহোম কিংডমে 1228 পৰা 1826 চনলৈ কাৰেংঘৰ ৰাজত্ব কৰিছিল তাৰপিছত 1826 চনৰ পৰা 1858 চনলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজত্ব কৰিছিল তাৰপিছত 1858 পৰা 1947 চনলৈ ব্ৰিটিছ এম্পায়াৰে ৰাজত্ব কৰিছিল আৰু বৰ্তমান 47 পিছত ভাৰত চৰকাৰে ইয়াৰ প্ৰতিপালন কৰিছে ভাৰত চৰকাৰৰ আণ্ডাৰত আছে আৰু এটা বস্তু দেখাওঁ এইফালে আহক এইবোৰ যোনবোৰ কোনোবাই যদি ভাবিছে এইটো ইটা বুলি এইটো আপোনালোকে ভুল ভাবিছে এইটো ইটা নহয় এইটো সেই তেতিয়াৰ দিনতে পাথৰবোৰকে কাটি এইটো ষ্টেপত এনেকৈ বহাইছিল আৰু এইবোৰ বনাওঁতে চিমেণ্টৰ আৰু বালিৰ প্ৰয়োগ কৰা নাছিল কিন্তু ইয়াত হাঁহকণী আৰু মাটিমাহ এনেকুৱা কিছু বস্তু গুড় এনেকুৱা কিছু বস্তু ইউজ কৰি এনেকৈ এইবোৰ বনাইছিল তেতিয়াৰ দিনত টেকন'লজি চাওক আৰু এতিয়া টেকন'লজি চাওক ৰ'ব আৰু এটা কথা জানেনে বাৰু কাৰেংঘৰক গড়গাঁও এৰিয়া বুলিও জনা যায় দেই নাজানে যদি কৈ থৈ দিলোঁ আহিব কাৰেংঘৰত আকৌ এবাৰ কৈছোঁ শিৱসাগৰ আহক সকলোবোৰ বস্তু চাওক মেইন বস্তু যোনটো ভাল লাগে আমি সেই তলত আছিলোঁ অলপ আগত এতিয়া আমি ওপৰ পালোঁ ওপৰৰ পৰা এইটো পূৰা ভিউটো চালিয়াকৈ আহি আছে এইটো হৈছে আমাৰ শিৱসাগৰৰ মৰমৰ কাৰেংঘৰ এই ভিডিঅ'টোত মই কাৰেংঘৰৰ অতীজৰ কথাবোৰতো ক'ব নাযাওঁ যিহেতু মই ইমান ভালকৈ নাজানো ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে কাৰেংঘৰটোৰ মই জাষ্ট এটা আপোনালোকক ৰিভিউটো দিছোঁ আৰু কাৰেংঘৰটোৰ সম্পূৰ্ণ বস্তুবোৰ দেখাইছোঁ ইয়াত মই কোনো কাৰণে পুৰণি কথাবোৰ মই ক'ব নাযাওঁ যিহেতু মই ইমান জ্ঞাত নহয় সেইবোৰৰ বিষয়ে গতিকে সেইবোৰ আপোনালোকে ভুল নাভাবিব যিহেতু আহোম ৰজাৰ প্লেচ সেই যে সৰু ফুলৰ পুলিবোৰ দেখিছেনে পুলিবোৰ সুন্দৰকৈ কাটি আহোম ৰজাৰ প্লেচ এনেদৰে বনাই ৰাখিছে ওপৰৰ পৰা চালেহে আকৌ ধৰিব পৰা যায় আচৰিত কিন্তু দ্য ৰয়েল হাউচ
মই মাথো ইমূৰৰ পৰা সিমূৰলৈ মাথো ঘূৰিয়ে ফুৰিলোঁ। কিনো কৰিব, প্ৰাকৃতিৰ যিহে মনোমোহা সৌন্দৰ্য, আৰু তাতে কাৰেংঘৰ শেষেই আৰু। সঁচাই বহুত ভাল লাগিছে, আহিব আপোনালোকো। সেইটো আছে তলৰ গ্ৰাউণ্ডটো, আৰু সেই তলৰ সেইটো ষ্টেপটো দি আহি আমি এইটো ছেকেণ্ড গ্ৰাউণ্ডত পালোঁ। এতিয়া এইফালেদি গ'লে আমি ওপৰত পাম, ওপৰত টপ ভিউ। চ' আপোনালোকক ওপৰত টপ ভিউটো দেখাই দিওঁ। এয়া ওপৰৰ ভিউ। ইয়াৰ পৰা গোটেই শিৱসাগৰখনে দেখা পাব আৰু। কেনেকুৱা লাগিছে আহি? কোৱা, কিবা এটা কৈ দিয়া। ঠিক ঠাক, বহুত বছৰ মূৰত আহিছোঁ। বহুত বছৰ মূৰত আহিছে, ভাল লাগিছেনে? ভাল লাগিছে। এইটো কি আছিল, এইটো ময়ো নাজানো বাৰু। এইটো কি আছিল হয় নেকি? ইমান সৰু জেগা নহয়, এইটো কিবা বেলেগ এটা এইটো কি হ'ব পাৰে? এইটো কি আছিল? আপোনালোকে কোনোবাই যদি জানে কমেণ্ট কৰি পেলাই জনাব। কোনোবাই যদি আগতে আহিছে ইয়াতে, তেতিয়াহ'লে এই ঘৰটো, এইটো কাৰেংঘৰ, এইটো কি আপোনালোকে জনাব যদি জানে। মই কিন্তু ধৰিব পৰা নাই এইটো কি আছিল। পুৰা শিৱসাগৰ টাউন ইয়াৰ পৰা দেখা পাব। সেই তলত আমি তাত আছিলোঁ অলপ আগত। এই ভিডিঅ'টোত মই কাৰেংঘৰৰ বিষয়ে যিবোৰ ইনফৰমেশ্যন বা যিবোৰ কথা ক'বলৈ চেষ্টা কৰিছোঁ, ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে, নতুন বুলি ভাবি ভুলবোৰ যাতে শুধৰাই দিয়ে, আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। এয়াই আছিল আমাৰ মৰমৰ শিৱসাগৰৰ কাৰেংঘৰ, দ্য ৰয়েল হাউচ ৰাজেশ্বৰ সিংহৰ। এয়াই হৈছে কাৰেংঘৰ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক, হাঁহি থাকক। আজিলৈ ইমানেই। বাই বাই এজ এ অৰব।